কম যে মই চিফ মিনিষ্টাৰ হিচাপে কোনোবাই যদি মোক সোধে যে আপোনাৰ আটাইতকৈ ডাঙৰ সাকসেস কি, এটা ডাঙৰ সাকসেস হল যে বিটিচিত সম্পূৰ্ণ শান্তি লৈ অহা। কোন মুখ্যমন্ত্ৰী আগতে দুৰ্গা পূজাত কোকৰাঝাৰ অহাৰ কথা ভাবিব পাৰে? কোন মুখ্যমন্ত্ৰী আগতে বাসুগাঁও দুৰ্গা পূজাত ইয়াত পূজা চাব অহা পাতিব পাৰে? মইতো সদায় তেজেৰে ধোৱা মানুহৰ শৰীৰ চাবৰ কাৰণে আহিছিলো বিটিচিত। এতিয়া পূজা চাবৰ কাৰণেও বিটিচিত আহিব পৰা হৈছে। ইমান ডাঙৰ পৰিৱৰ্তন এটা মই ভাবো যে সমসাময়িক ভাৰতবৰ্ষত ইমান নাটকীয় পৰিৱৰ্তন কতো হোৱা নাই, আৰু এইটো বহুত ডাঙৰ কথা। বিটিচিৰ কাৰণে যিখিনি টকা পইচা দিয়ে তাৰ অধিকাংশ টকাই বোলে আপুনি আধা আৰু প্ৰমোদ বৰাই। প্ৰথম কথা, বিটিচিত আমি যি ধন আৰু পুঁজি আগবঢ়াওঁ তাৰ হিচাপ নিকাচ গোটেইখিনি বিটিচিবাসী ৰাইজৰ সন্মুখত আছে। এনেকুৱা যদি টকা খাব পৰা ব্যৱস্থা আছেই, প্ৰমোদ বড়োতো 4 বছৰ থাকিলে, আগৰ 13 বছৰ কোনে খালে? 17 বছৰ। যদি এনেকুৱা ব্যৱস্থা আছে মই নাজানো, মানি ললো প্ৰমোদ বড়োৱে 4 বছৰ খালে, তাৰমানে আগত তৰুণ গগৈৰ লগত ভগাই কোনে খালে? যদি আছে, মই কাকো অভিযোগ দিয়া নাই, কিন্তু যদি প্ৰমোদ বড়োৱে মোৰ লগত ভগাই চুগাই 4 বছৰ খালে, আগত 17 বছৰ কোনে তৰুণ গগৈৰ লগত ভগাই খালে? সেইটোতো হিচাপ উলিয়াব লাগিব, হয়নে? কথা আছে, শিলখাকুৰ পৰা আৰম্ভ কৰি আৰুতো বহুত ইছ্যু আছে। গতিকে এছাম মানুহে গছ ভাল পাই গৈছে। এছাম মানুহে বিচাৰিছে যে আধাতে ফ্লাইঅভাৰখন ফচি যাওক, যাতে ইলেকশ্যনটো ট্ৰেফিক জামৰ মাজতে পাৰ হৈ যায়। গতিকে ইয়াত দুই ধৰণৰ মানুহ আছে। এছাম মানুহে ভাবিছে যে ফ্লাইঅভাৰখন মাজত ফচি যাওক, কাৰণ এতিয়াতো ফ্লাইঅভাৰখন বন্ধ কৰিব নোৱাৰে। এইখন ফ্লাইঅভাৰ যদি বন্ধ কৰে, শিলপুখুৰীলৈকে তাত পাইলিং হৈ গ'ল। গতিকে গুৱাহাটীৰ মানুহে নৰক যন্ত্ৰণা ভুগিব লাগিব অহা 10-15 বছৰ। গতিকে এছাম মানুহে ভাবিছে যে এইটো হওক আৰু তেনেকে ইলেকশ্যনটো হৈ যাওক, অলপ সুবিধা হওক। আৰু এছাম মানুহে সঁচাই গছৰ মৰমত গৈছে, চৰকাৰকো সোধা নাই গছডাল কাটিব খুজিছে নে ট্ৰান্সপ্লান্ট কৰিব খুজিছে। প্ৰচাৰ এটা হৈ গ'ল ছচিয়েল মিডিয়াত, কিন্তু প্ৰথমৰ পৰাই, ইনফেক্ট আজিৰ 15 দিন আগতে হাৰিয়ানাৰ পৰা এক্সপাৰ্ট টীম আহিছে যে গছকেইডাল কেনেকে উঠাই লৈ ভাল জেগাত আমি বহাব পাৰো। আমাৰ প্লেন আছিলে যে যিটো ব্ৰহ্মপুত্ৰ ডিচি কোৰ্টৰ পাৰত আমাৰ পাৰ্ক হৈ আছে তাৰ মাজতে গছকেইডাল ৰোপণ কৰা। তেতিয়া গছকেইডালো বহুত দিন বাচিলেহেঁতেন, আৰু কেতিয়াবা গছকেইডাল আছেও বিপদজনক অৱস্থাত য'ত গছকেইডাল আছে। কিন্তু যিহেতু মই টুইটত কথা দিলো, কাৰণ এটা অযথা বিতৰ্ক, ময়ো অসমত নাছিলো, উত্তৰ দিয়াও মানুহ নাই, আমাৰো চব মানুহ বাই ইলেকশ্যনত বিজি আছে। যিহেতু মই কথা দিলো যে আমি গছকেইডাল নাকাটো বা ৰিপ্লান্টো নকৰো, সেইকাৰণে আমি ফ্লাইঅভাৰৰ গোটেই ডিজাইনটোৱে আজি বদলাই দিলো। লগত এটা এনেই বিতৰ্ক লৈ আহিলে হীৰেণ গোহাঁই ডাঙৰীয়াই যে লক্ষ্মীনাথ বেজবৰুৱাৰ ষ্টেচুটো ইয়াৰ পৰা লৈ যাব। আৰে ফ্লাইঅভাৰ ওপৰেদি যাব, তলত ষ্টেচুটো কিয় পৰিৱৰ্তন কৰিব? তাৰমানে হীৰেণ গোহাঁইৰ দৰে ব্যক্তিয়ে গুৱাহাটীত ভাল কাম হোৱাটো নিবিচাৰে। এতিয়া কৈছে গৈ পেলাই যে আপোনাৰ খানাপাৰা ফ্লাইঅভাৰতো গছ কাটিব। মই আজি নিজে গৈ চাইছো, তাতেতো গছে নাই, সৰু সৰু গছ কেইডালমান আমি যোৱা বছৰ লগাইছিলো। এতিয়া চৰকাৰে গছে লগোৱা বাদ দি দিব ৰাস্তাৰ কাষত, যদি ভাবে যে এনেকুৱা গছ লগালে একেবাৰে সৰু 2 বছৰীয়া গছ পুলিও আমি উঠাব নোৱাৰো, তেতিয়াহ'লে চৰকাৰে ৰাস্তাৰ কাষত গছ পুলি লগোৱাই বন্ধ কৰি দিব। সেইবোৰ গছ পুলিটো কোনোবাই লগোৱা গছ পুলি নহয়, আমাৰ PW ডিপাৰ্টমেণ্টে লগাইছিলে। এতিয়া যদি বোলে নহয়, তাত একোৱে কৰিব নোৱাৰে, ৰাস্তাও ঠিক কৰিব নোৱাৰে, মেৰামতিও কৰিব নোৱাৰে, আজি ভাৰতত ইমান ডাঙৰ হাইৱেজ বিলাক কেনেকে হ'ল? গতিকে সকলোৰে সমাধান থাকে। অসম চৰকাৰৰ নটিফিকেশ্যন আছে যে এডাল গছ কাটিলে 10ডাল নতুনকৈ গছ লগাব লাগে, আৰু তেনেকে আজি অসমত ইমান কাম হৈ আছে। এইটোতো কেতিয়াও ক'তো বিতৰ্ক হোৱা নাই। গতিকে এই গোটেই কথা